হে গাইস আমার ইউটিউব চ্যানেলত আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক দেখাম আজি আমাৰ গাঁৱলীয়া নদীবোৰত পানী কেনেকুৱা। আৰু আমাৰ ইফালে যে পিছফালে যে পাথাৰ দেখা হৈছে, ইয়াত ধান খেতি কৰা হৈছিল। ধান খেতিত পানী উঠিছিল, মানে কি ক'ম আৰু ইমান পানীত আমাৰ ধান তল গৈছিল। এতিয়া কাটা হৈছে, এতিয়া পানী নাই। আপোনালোকক আমি আমাৰ নদীটো দেখাম, নদীটো কেনেকুৱা। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো আমাৰ নদী, চাওক নদীটো ইমান বহল নহয়, তথাপিও ইয়াত বহুত পানীৰ ধাৰ। বলক আমি নদীৰ পানী আপোনালোকক দেখাম, চুই দেখাম কিমান ঠাণ্ডা। ইয়াত গৰম হৈ আছে, নদীৰ পানী কিমান ঠাণ্ডা। আজি আমি নদীৰ পানী দেখাম। বহুত ঠাণ্ডা, কি মজা। আমিতো মুখ ধুম, আমি ঘৰৰ পৰা গা ধুই আহিছোঁ। নহ'লে ইমান ৰ'দ দিছে, তথাপিও ঠাণ্ডা। কি ক'ম আজি, কি ক'ম আৰু। নদীৰ পাৰত বহি বহুত ভাল লাগে, আৰু আপোনালোকে টাইম পালে নদীৰ পাৰত আহি বহি থাকিব, মজাটো ল'ব। নদীৰ পাৰৰ কেনেকুৱা লাগে, নদীৰ পাৰ মানে নদীৰ পাৰত বহিয়ে ভাল লাগে। আৰু নদীৰ পাৰত বহি যি বতাহ, সেই ঠাণ্ডা হাৱা, সেইটোতো ক'বই নালাগে, আপোনালোকে জানে। এইটোৱে হৈছে আমাৰ ধান খেতি। ধান খেতিত কিমান ভাল হোৱা নাই, তথাপিও ভাল কৰাৰ কাৰণে আমি বহুত চেষ্টা কৰিছোঁ। ৰ'দ দিছে তামাম, তথাপিও পানী ঠাণ্ডা। এইটো পাথাৰত ধান খেতি কৰা হয়। আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে নতুন নতুন ভিডিঅ' আপলোড কৰি থাকিম, তো চেনেলটো ছাবস্ক্ৰাইব কৰি লওক জলদিকে। আজকে লিয়ে বাই বাই।